मॉर्निंग गाइस। आज हम जा रहे हैं पाटन कटोली। यहाँ पे एक बहुत बड़ा टेंपल है और बहुत यूनिक, बहुत पुराना टेंपल है। आज हम उन्हीं के दर्शन के लिए निकल रहे हैं और वहाँ की आज पूजा है। और हमारे साथ है हमारे दिगंबर बंधु जो ड्राइव करा रहे हैं और बहुत कुछ देखने को मिलेगा आगे चल के। थैंक यू। आते आते पाटन कटोली हम पहुँच गया नज़दीक और हल्दी दान करा मंदिर मंदिर गई आसो। আৰু এই মন্দিৰটোৰ মহত্ব হৈছে হালধি মন্দিৰ। ইয়াতে মানে হালধিৰ ফটা লগোৱা হয় আৰু এইবোৰ চাওক হালধি এনেকৈ বস্তা বস্তা হালধি আছে। চাওক আগলৈ ভিডিঅ'টোত নিশ্চয় দেখা পাব আৰু ভাল লাগিব। হালধি মন্দিৰ হয়তো আপোনালোকে আগতে শুনাও নাছিলে, ময়ো শুনা নাছিলোঁ, তো আজি আহিছোঁ দৰ্শন কৰিব। হালধিৰ ফুটা লগাই ল'লোঁ আৰু এতিয়া যাওঁ আগলৈ। মোৰ লগত এইবোৰ আমাৰ মেডাম, আমাৰ ষ্টাফ সকলো আছে। हम अभी हल्दी वल्दी लगा के जा रहा है, देखो एकदम। अभी मंदिर पहुंचेंगे, अभी मंदिर पहुंचेंगे और मंदिर में कितना क्या 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 होता है, कौन सा पूजा होता है, क्या सब दिखाएंगे। महाराष्ट्र कलापूर हल्दी सब हालधिर बस्ता है सब हालधि एफाले सब हालधि। আৰু এতিয়া আমি গৈ আছোঁ লাইন পাতিবৰ কাৰণে। অজস্ৰ মানুহ এই হালধি মন্দিৰ দৰ্শন কৰিব। চাওক এইবোৰ, এইটো মেইন মন্দিৰ হৈছে। আমি ওপৰত আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত লাইন পাতি। লাইন 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 পাতি 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 মন্দিৰ দৰ্শন কৰিব আহিছোঁ। আৰু মন্দিৰটো হৈছে এইটো, আৰু বহুত লাইন আছে অলৰেডি। চাওক তাত পুলিচে ৰখাই আছে। মন্দিৰটো হৈছে এইটো মেইন মন্দিৰ। বৰ্তমান আমি এনেকৈ লাইনতে আছোঁ। একদম কমেও 2 ঘণ্টাৰ পিছত আমি মন্দিৰৰ দুৱাৰমুখ পালোঁ। সেইবোৰ দেখিছে, সেইবোৰ হালধি ভক্তসকলে মানুহৰ গাত যেনেকুৱা হালধি যায় থাকে। Hadi
करायचं ठीक आहे. पूर्ण